Hey guys, good morning. আৰু আজি মৰ্ণিং ওলাই গ'লো বেগ চেক লৈ মানে গোলাঘাট ৰেলৱে ষ্টেচন গোলাঘাট ৰেলৱে ষ্টেচনৰ পৰা যাম ডিফু। আৰু আপোনালোকে জানে আছে অলপ সময়ত পুলিচৰ ইণ্টাৰভিউ চলি আছে, সেয়েহে মোৰো ইণ্টাৰভিউ আছে, তো সেয়েহে গৈ আছোঁ গোলাঘাট ৰেলৱে ষ্টেচন। বলক এতিয়া আগলৈকে দেখাই আছোঁ। এতিয়া মই আহি পাই গ'লোঁ গোলাঘাট ষ্টেচন, আৰু গোলাঘাট ষ্টেচনত আহি মই বৰ্তমান ৰখি আছোঁ ৱেইটিং। পুৰা খালী ট্ৰেইনখন। যিহেতু হোলী চলি আছে, গতিকে বাহিৰ দেখি পুৰা ল'ৰা ছোৱালীবোৰ বোকা মাৰি পঠাইছিলে, তো খিৰিকীটো খোলা আছিলে, বোকাবোৰ সোমাই গ'ল আৰু চলাত লাগি গ'ল। চলাত লাগি কিনে চলাটো চেঞ্জ কৰিবলগীয়া হয়। ভিতৰলৈকে বোকা আহি গৈছে এইবিলাক চব। ফাইনেলি পাই গ'লোঁ ডিপু, আৰু এতিয়া যাম বাছত ইয়াৰ পৰা ইণ্টাৰভিউ চেণ্টাৰলৈকে। অলপ দূৰ আছে। আৰু যিহেতু আহি পালোঁ, ৰানিঙো কৰিলোঁ, ৰানিঙো ভাল নহ'ল, সেয়েহে ডিপুৰ পৰা চিধা ঘৰলৈকে গুচি আহিলোঁ। তো আৰু যদি আপোনালোকৰ ৰানিং কৰিবলগীয়া কাৰোবাৰ আছে, ভালকৈ ধৰিব থাকে কামনা কৰিছোঁ। আৰু যিহেতু গাঁৱলৈকে আহিছোঁ, তো আমাৰ গাঁৱৰ ৰাস্তাবোৰো অলপ চাওক। এয়া আছিল আমাৰ গাঁওখনৰ ৰাস্তা। হাই কৰিছোন, হাই কৰিছোন, নাই কৰিছোন, হাই কৰিছোন, হাই কৈ দিয়ে। মই অলৰেডি ঘৰলৈকে আহি গ'লোঁ, আৰু ঘৰত আহি গা চা ধুই ল'লোঁ, গতিকে চলা তলা পিন্ধা নাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম, আৰু নেক্সট ভিডিঅ'ত লগ পাম। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, আৰু নতুন ভিডিঅ' মই লৈ আহি থাকিম।